নম্বৰত তোক লাগাল বলো খবৰ পাতি নাইছো পঞ্চন বাৰ বাঢ়িয়ে গেল ইমান নম্বৰত আইছো তো হা লগ কৰবা বাকি আজি হে আছে গায়ক আছে এ বাইরে পটা মাছি ভাই বহুত কোন জায়গা দিবা বলি বলে মাছি আৰু ফাংচন আছে দেৱালি বুলি আমি গোটা গোটা যাম বুলি হে বাচ্চু আৰু মানে ইটা মানে হে কৰিব লাগিব আমি যাম তাৰ মানে ও যাটো সিলিমপুৰত ও যাম না কি সিলিমপুৰত যাম আমি যাম আৰু এটা মোটামুটি দিনতে হ'ব ফাংচন খান গোটা গোটা যাম আৰু ঠিক আছে আৰু এই বলি মিটা মই জানা কাম আছে অলপ সেইটো মানে তুমি ফোন কৰিবা কালকে যাম আৰু আমি কিন্তু নেৰু কিন্তু ফাংচন যামে আৰু দূৰৰে ভাই চাবা লাগিব আমি এনজয় কৰিব লাগিব ন একদম ঠিক আছে না এতিয়া লগ পাম ঠিক আছে এই তুই জিংকা লাগি রে জিংকা মই কাম আছে অলপ ঘৰত নানি পাতা লাগে মাই আমালি যাম দা দিনতে ফাংচন দিনতে ওই যাম দিনতে দূৰৰ যা এ মই যাম মই আউ যা অলপ কাম আছে ওই যাবি গায়কটোৰ নাম সুৰজিত ৰয় ও দূৰৰ গায়ক নেকি ওই যাম মই যাম তই ফোন কৰিবি কৰিম দে ওপৰে তুমি যাম মই যাম এতিয়া তই থাকবি না ফোন কৰিবি হ'ব দে দুজন আছে দুজন আছে ভাল হ'ব যাম ভাল লাগিছে দেৱালি কেতিয়া আজি কোন জন নামত নমস্কাৰ আজিৰ এই আমাৰ সংগীত অনুষ্ঠানৰ মিউজিক বাদক দিলখুশ ৰয় আৰু সুৰজিত ৰয় সম্বৰ্ধনা জনাব আমাৰ মেকুৰী হাজৰিকাই আৰু সুৰজিত ৰয় আৰু এবাৰে আৰু এজনক সম্বৰ্ধনা জনাব এইজন হ'ল দিলখুশ ৰয় আপনি নামি যাও আপনি কি চাইছে আমার গান কর ডিস্টার্ব হইতো समझा तुझ पे मर गई रे तेरी सूरत या भोली भाली जादू कर गई रे हाय रे गुस्सो सोना सोना आंकड़ा बजा ढोल नागड़ा सोना 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 आंकड़ा बजा ढोल नागड़ा दमकस के ताल में दिल में जैसे चांद में नाच ले वा खुल्लम खुल्ला मारते कुबुड़ डांस रे কালি কাজিয়াখনতে অলপ বেয়া লাগিল চাপতটো দিছিল মোৰ বইনী হয় এইটো আমাৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব মানে এই ভিডিঅ'টোত আমি এখন বিশেষ ফাংচন দেখুৱাম এই ফাংচনখন হৈছে চিলিমপুৰৰ ফাংচন চ' আপোনালোকে যদি কিবা ভুল হয় ফাংচনখনত তেতিয়াহ'লে কমেণ্ট বক্সত জনাব থেংকছ ফৰ ৱাচ বাই বাই